জীৱনত উন্নতি কৰিব বিচাৰিছে কিন্তু এইবোৰ কাৰণৰ বাবে হয়তো আপুনি জীৱনত উন্নতি কৰিব পৰা নাই। ভিডিঅ'টো শেষলৈ চাওক, উন্নতি নিশ্চয় কৰিব পাৰিব আৰু জীৱনটো আগুৱাই নিশ্চয় নিব পাৰিব। আশা কৰোঁ কথাখিনি আপোনালোকে মন দিব। আপুনি আজি জীৱনটোত আগুৱাই নোযোৱাৰ মেইন কাৰণবোৰ কি জানেনে? আপোনাৰ খংটো, ভয়, ভাগৰ, এলাহ আৰু কাম নকৰাৰ অভ্যাসে আপোনাৰ জীৱনটো আগুৱাই যাবলৈ বাধা দিছে আৰু জীৱনটোত আপুনি সফল হোৱা নাই। এইবোৰ কাৰণৰ বাবেই আজি আপুনি খং কৰি নিজকে ধ্বংস কৰিছে। কথাটো মন কৰক। আজি আপুনি খং কৰি বস্তু এটা দলিয়াইছে, বস্তু এটা ভাঙিছে, বস্তু এটা ধ্বংসহে কৰিছে। তাৰ পৰা আপোনাৰ কোনো কিবা লাভ হৈছে জানো? একো হোৱা নাই। আপুনি আপোনাৰ বস্তুটো, মৰমৰ বস্তুটো দলিয়াই ভাঙিলে ঠিকেই, কিন্তু পিছত আপুনি ভাবে যে মই কিয় দলিয়ালোঁ। সেইবাবে খংটোক কণ্ট্ৰল কৰক। খংটোক কণ্ট্ৰল কৰিবলৈ শিকক আৰু সফল এদিন নিশ্চয় হ'ব। খংটোৱে আপোনাক একো ভাল নকৰে। খংটোৱে আপোনাৰ জীৱনত শত্ৰুবোৰ বঢ়ায়। শত্ৰুবোৰ খংটোৱে আনে। খংটোৰ বাবে আপোনাৰ জীৱনত নানান শত্ৰুৱে দেখা দিয়ে। খংটোক কণ্ট্ৰল কৰিবলৈ শিকক। সফল নিশ্চয় হ'ব। জীৱনত নিশ্চয় আগুৱাব পাৰিব। দ্বিতীয়তে ভয়। আপুনি মানুহক ভয় কৰি কোনো লাভ নাই। ভাল কাম কৰিবলৈ কেতিয়াও ভয় নকৰিব। ভাল কাম কৰিবলৈ আপুনি যদি ভয় কৰে জীৱনত, তেনেহ'লে সফল হ'ব নিশ্চয় নোৱাৰিব, সফল নিশ্চয় নহ'ব। আপুনি ভয় কৰি কোনো এটা কাম কৰিবলৈ বা কোনো এটা কাম শিকিবলৈ আপুনি যদি ভয় কৰে বা কামটো কষ্ট বুলি ভাবি যদি আপুনি আগুৱাই নাযায়, তেনেহ'লে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিব। কামটো ভয় নকৰি কামটো শিকক। কামটোৰ প্ৰতি যদি আপোনাৰ গুৰুত্ব আছে, যদি আপোনাৰ কামটো কৰিবলৈ হেঁপাহ আছে, কামটো কষ্ট বুলিয়ে ভয় কৰি আপুনি কোনো লাভ নাই। আপুনি সেইবাবে কামটো কৰক। কষ্ট বাদ দিয়ক। কষ্টটো বাদ দি কিনে আপুনি কামটোক হাতে কামে লাগক। কামটোত ধৰক। সফল নিশ্চয় হ'ব পাৰিব। কামটো নিশ্চয় সফল হ'ব। সেইবাবেই ভয় শব্দটো বাদ দিয়ক। বেয়া কাম কৰিবলৈহে ভয় কৰক, কিন্তু ভাল কাম কৰিবলৈ কেতিয়াও ভয় নকৰিব। আগুৱাই যাবলৈ নিশ্চয় শিকিব পাৰিব। নিজকে ৰজা বুলি ভাবক। আপুনি আনক ভয় কৰিব নালাগে। নিজকে ৰজা বুলি ভাবি আগুৱাই যাওক। আপুনি সফল নিশ্চয় এদিন হ'বই। ভাগৰ শব্দটোৱে আপোনাক সদায় ভাগৰটো ভাবি থাকিলে কষ্ট কাম এটা কৰিলে নিশ্চয় ভাগৰ লাগিব। সেইটো আপুনিও জানে, কিন্তু সেই বুলি যদি ভাগৰ লাগিব বুলি কষ্টৰ কামটো নকৰে, আপুনি আগুৱাব নিশ্চয় নোৱাৰিব। সেই বুলিয়ে কষ্টবোৰ আপুনি জানে, কষ্টৰ কামটোতো হ'বই, ভাগৰ নিশ্চয় লাগিব। সেই বুলি ভাগৰ লাগিয়ে বুলি আপুনি ঘৰত বহি থাকিলে জানো হ'ব? ভাগৰ বুলি ভাবি জানো আপুনি জীৱনত উন্নতি কৰিব পাৰিব? জীৱনত জানো আগুৱাব পাৰিব? ঠিক সেইদৰে আজি আপোনাৰ ভৰিখন ভাঙিল, মেডিচিন ল'বলৈ আপুনি যাবলৈ আপোনাৰ এলাহ, আপোনাৰ ভয় লাগে, ভাগৰ লাগিছে আৰু এলাহ কৰি আপুনি মেডিচিনটো নল'লে। ভৰিখন সেনেকৈ কি হ'ল? একদিন ভৰিখন আপোনাৰ বেমাৰটো বেছি হ'ব। ভৰিখন বেছিকৈ ফুলি যাব। মেডিচিন নোলোৱাৰ ফলত ভৰিখনৰ অৱস্থা এনেকুৱা হ'ব। আপুনি এলাহতে মেডিচিনটো নল'লে ঠিকেই, কিন্তু আপুনি নিজৰ দেহটোক, নিজৰ জীৱনটোক মৃত্যুৰ দিশলৈহে ঠেলি দিব। সেইবাবে কৈছোঁ, এলাহ ভাগৰ কৰি কোনো লাভ নাই। কাম কৰিবলৈ অভ্যাস কৰক। আজিয়েই আপুনি সফল হ'ব আৰু আগুৱাই নিশ্চয় যাব পাৰিব। কাম কৰিবলৈ এলাহ নকৰিব। কামৰ অভ্যাস কৰক। কাম কৰাৰ অভ্যাস কৰক। সফল নিশ্চয় হ'ব পাৰিব। সেইবাবে কৈছোঁ, কাম কৰিবলৈ শিকক। কাম কৰোঁতে কোনো ভয় লাজ নকৰিব। যদি জীৱনত উন্নতি বিচাৰে, তেনেহ'লে আজিয়েই হাতে কামে লাগক আৰু সেইবাবে আজি এই কাৰণকেইটা বাদ দিয়ক আৰু এই কাৰণকেইটা ত্যাগ কৰক। যদিহে জীৱনত উন্নতি কৰিব বিচাৰিছে, আজি এই কাৰণকেইটা ত্যাগ কৰিলেহে আপুনি জীৱনত উন্নতি পাব আৰু জীৱনত আগুৱাই যাবলৈ সফল হ'ব। আশা কৰোঁ কথাখিনি শুনি আপোনালোকৰ ভাল লাগিল। যদিও ভিডিঅ'টো ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট, লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম। ভালে থাকক, সুখে থাকক আৰু হাঁহিৰে জীৱনটো পৰিপূৰ্ণ কৰক।